চন্দ্ৰা কৰ পৰা এই কামৰ পৰা কিবা শুনা পাইছোঁ যে মই হয়নে নহয় তই যে 1.5 লাখ টকা নিকেনে পানীত পেলাই থৈ আহিলি নাই দাদা মানে এজন পাৰ্টনাৰে কাম দিম বুলি পইচাটো মোৰ পৰা পইচাটো লৈ গৈছিল কিন্তু আজিলৈকে কামো নিদিলা আৰু ফোন কৰিলেও ৰিচিভ নকৰে তোক মই কৈছিলে নহয় গাঁও যাব নালাগে বুলি কিনে গাঁও চাই চাই চালা তই বহুত বেয়া হৈ গ'লি হা তোক আগৰ পৰা মই বুজাইছিলোঁ যে গাঁও যাব নালাগে এতিয়া তই কি কৰিম বুলি ভাবিছা সেইটোৱেতো দাদা এতিয়া মই কি কৰিম একো ধৰিবই পৰা নাই আৰু বোলে তোৰ বন্ধুৰ বোলে পইচা লুটি লৈ গৈছে নাই দাদা একো গম পোৱা নাই আৰু শুন একেদিনৰ ভিতৰত তাক কিবা এটা বিচাৰ কৰা নহ'লে কথা বেয়া হৈ যাব এতিয়া যা কৰোঁ যা কি যে হ'ব সিয়ে মোৰ ভাইটি সিয়ে মোৰ ভণ্টি কি যে কৰোঁ গালিও পাৰিব নোৱাৰোঁ মাৰিবতো নোৱাৰোঁ কি কৰোঁ এতিয়া দাদাই নাই দিছোঁ এই গাঁৱতে যায় আৰু ও ভাই চা ফেলে আসুন কেটি না ও দেখা বলছি ইমান কম থাকে আজিকালি আৰু কি কবি বাৰু ও ভাই কথা এটা সুধি পাবি নেকি এৰে খেতিটো পচন্দ মানে কি তাকে লৈ গাঁওখনত যি পুৰা হাল্লা অলপ বুজাই দিবি নেকি সুৰেনে কাম দিম বুলি টকা নি ইয়াত কামো নাই টকাও নাই আৰু সেইদিনাখন খং আৰু দুখতে পচপনটো খেতিটো পচপন কৈ পালোঁ মানে কি পচন্দ কৰিছিলে সেইদিনাখন পুখুৰীত জাপ দি মৰিব খুজিছিলোঁ সেই পচপন কৰিছিলোঁ ওরে ভাই ই মোৰ পৰাও টকা নিলে কিন্তু মোকো কাম নিদিলে সি এতিয়াতো আমাৰ গতি একেই তাক কিবা এটা এসেকা দিব লাগিব বুজিছ যাতে সি জীৱনৰ আৰু কাৰো লগত তেনেকুৱা কৰিব নোৱাৰি বুজিছনে সেইটোৱে কৰা উচিত অ' ভাই মই ঠিকে ভাবিছা মোৰ তাত এটা ঝাকাছ প্লেন আছে সেইটো ইউজ কৰিব লাগিব বুজিছনে কি প্লেন কচোন ভাই চাই থাক কি কৰি আছোঁ মই তাৰ লগত ভাই তই অৰুণক মাতচোন আমাৰ ঘৰলৈকে ফোন কৰি মাতচোন মাত তাক মাত মাত সোনকালে আহিব দে তাক অ' ভাই এই ক'ত আছ তই আমাৰ চন্দুদা ঘৰত আছোন অঁ সোনকালে আহিব দে অঁ সোনকালে আৰে কাম আছে তই আনে অঁ জলদি জলদি দেই অঁ আহিব আহিব অঁ ই দেখোন আহিয়ে পালে অঁ আহিব এটা কাম কৰিব লাগিব কি কাম চন্দা তই সুৰেণক ফোন কৰি কাম পিছত এটা নাটক কৰিব লাগিব হ'ব দে চোন পাৰিবি অঁ পাৰিম দে হেৰি কৰ মোবাইল আছে তোৰ অঁ আছে ফোন লোৱা তাত ফোন লোৱা তাক ফোন লোৱা হেল্ল' অঁ সুৰেণ না অঁ অঁ মোক কাম এটা লাগিছিলে নহয় যোৱাৰ পৰা নহয় মোক তই কাম এটা বিচাৰি দে অঁ তোমাক যিমান পইচা লাগে মই মেনেজ কৰি দিম দিয়ক মুঠতে কামটো ছাকচেছ লৈ অঁ হ'ব দে ক'ত লগ ধৰিব লাগে লগ মানে এই ছেকেণ্ড দলঙত আহি যাবি অঁ হ'ব দে ছেকেণ্ড দলং ন অঁ এতিয়া মই ফোনটো ৰাখিছোঁ আজি নিজে নিজে বাকৰা ফাঁচিব আহিছে ক'লো সঞ্জুদা আহিব বোলে ঠিক আছে মানে থোৰা থোৰা প্লেনিংটো কাম কৰিছে ন হয় ভাই
बे आंजोंनो फार्स्ट बुजाग्रोगोन ইয়াক আজি নেৰিছো ন ইমান দেৰি হ'ল মানুহজন আহি পোৱা নাই আনিছো এইটো 2 লাখ বুজি পোৱা নাই এইটো আনিছো এইটো মানে কি এইটো গম পাবি এইফালে চা এইফালে চা সতীন্দ্ৰ ভাই আৰু ইফালে চা ভালে আৰু কি অপে সঞ্জু আজিহে জালত পৰিল চা ভাই সুৰেন তই যি কৰিলে সেয়া বহুত ভুল কাম কৰিলি তই বেচেৰা চা যতীনৰ ভাইয়ে তোক ইমান বিশ্বাসৰ টকাখিনি দিছিলে কামৰ বাবদ আৰু মোৰ পৰাওতো নিলি সেইটো বাদেই তই বৰ বিশ্বাসঘাতকতা কৰিলি দেই আমাৰ লগত দেই সুৰেন দেই তই এতিয়া কি কৰা যায় নাই, নাই। তই শাস্তি পাবি আজিৰ পৰা মই এনেকুৱা কাম নকৰো আৰু মোক কেইদিনমান সময় দিয়া মই তহঁতৰ গোটেই পইচা ঘূৰাই দিম ঘূৰাই দিবি ভাই নামাৰিবি আমি ইয়াক আকৌ এবাৰ চান্স দিম যদি এইবাৰ আমাৰ লগত বিশ্বাসঘাতকতা কৰে নহয় ইয়াক আমি ডাইৰেক্ট চিধা আইনৰ হাতত গতাই দিম ভাই তাক সেইটোৱে কৰিব লাগিব ভাই মই আজিৰ পৰা 2 নম্বৰ কাম নকৰো আৰু মই লাগা হ'লে নিজে কষ্ট কৰি খাম সঁচাটো সঁচা আকৌ যদি পিছত এনেকুৱা কৰ নকৰো মই আৰু এনেকা কাম এবাৰ নকৰো আৰু আৰু তই এতিয়া চা বুজিছ